যিসকল আমাৰ ধৰ্মগুৰু তেওঁলোকে নিজক ধৰ্মগুৰু গুৰু কৈ আছে, কিন্তু ষ্টুডিঅ'ত গৈ পিনে তেওঁলোকে এনেকুৱা লাগি আছে তেওঁলোকে যেন যুদ্ধ কৰিব। আপোনালোকে দেখিলে এইবিলাকেই হ'ল আমাৰ ধৰ্মগুৰু। তেওঁলোকে নিজক মানে ধৰ্মগুৰু বুলি পৰিচয় দিয়ে আৰু মাজে মাজে তেওঁলোকে মানে বিতৰ্ক সৃষ্টি হোৱাৰ কাৰণে কিছুমান মানে বয়ান দিয়ে। আমাৰ সমাজৰ হিন্দু মুছলমান মানুহ মানে হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ সৃষ্টি কৰাৰ কাৰণে এইসকল ধৰ্মগুৰুৰ মানে যথেষ্টখিনি অৱদান আছে বুলি আমি ক'ব পাৰোঁ। কাৰণ এইসকল ধৰ্মগুৰুয়ে আৰু যিসকল মানে এইসকল ধৰ্মগুৰুৱেতো 500,000 টকা আৰু 3-4 ঘণ্টা এচি ৰুমত বহি থকাৰ কাৰণে এনেকুৱা কৰি থাকে। কেৱল এইবিলাকৰে দোষ নহয়, যিসকল নিউজ চেনেলৰ মানে কৰ্মকৰ্তাই এওঁলোকক মানে আমন্ত্ৰণ কৰি তেওঁলোকৰ ষ্টুডিঅ'ত মানে আনি পিনে বহাই পিনে তেওঁলোকক দি মানে এখন মানে যুদ্ধৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰে। তেওঁলোকো মানে আমাৰ সমাজখন মানে বেয়াৰ দিশত লৈ গৈ আছে। আচলতে তেওঁলোকে জানি বুজি এনেকুৱা কৰি আছে। যিসকল নিউজ চেনেলৰ কৰ্মকৰ্তা তেওঁলোকে কিন্তু জানে যে এইসকল ব্যক্তিক যিসকলে মানে আচলতে ধৰ্মগুৰু ধৰ্মৰ প্ৰতি তেওঁলোকৰ কোনো জ্ঞান নাই। এই যিসকল মানে ধৰ্মগুৰু আপোনালোকে দেখি আছে এইবিলাকতকৈ বহুত ভাল জ্ঞানী বহুত বুদ্ধিজীৱী ব্যক্তি আমাৰ হিন্দু ধৰ্মতো আছে, মুছলমান ধৰ্মতো আছে। তেওঁলোকক কিন্তু ইনভাইট নকৰে। কাৰণ চাওক, তেওঁলোক নিউজ চেনেলৰ যিসকল কৰ্মকৰ্তা তেওঁলোকে ভালকৈ জানে যে এই যিসকল মানে ধৰ্মগুৰু তেওঁলোকে ষ্টুডিঅ'ত বহাই ৰাখিছে আৰু তেওঁলোকে মানে সংঘৰ্ষ কাজিয়া লগাৰ কাৰণে মানে যিটো যুদ্ধ আৰম্ভ হোৱা যেন পৰিস্থিতি এটা গঢ়ি উঠিছে ষ্টুডিঅ'ত। তেওঁলোকে জানে এনেকুৱা পৰিস্থিতি হ'লে তেওঁলোকৰ নিউজ চেনেলবিলাকত ভিউজ বেছি আহিব, লাইক কমেণ্ট শ্বেয়াৰ বেছি আহিব, ইনকাম ভাল হ'ব। আৰু যাৰ কাৰণেই আমাৰ সমাজত যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰী সকলো কিছু ধ্বংস কৰাৰ কাৰণে নিউজ চেনেলৰ কিছুমান ব্যক্তিয়ে এইসকল কাণ্ড জ্ঞানহীন মানে কিছুমান ধৰ্মগুৰুক ষ্টুডিঅ'ত আনি এনেকুৱা পৰিৱেশ গঢ়ি তোলে আৰু আমাৰ সমাজখন মানে বেয়াৰ দিশত গতি কৰায়। সকলো ধৰ্মতেই ভাল ধৰ্মগুৰু নিশ্চয় আছে আৰু তেওঁলোকৰ কথা শুনিলে সকলৰ মন মানে একদম দুৰ্বল হৈ যায় আৰু ধৰ্মৰ প্ৰতি আৰু মানুহৰ আচাৰ ব্যৱহাৰ মানে মানুহৰ মাজত কেনেকৈ চলা ফিৰা কৰিব লাগে ব্যৱহাৰ শিকিব পৰা যায়। কিন্তু এই যিসকল ধৰ্মগুৰু তেওঁলোকৰ পৰা আমাৰ সমাজখন, আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ যুৱ প্ৰজন্ম যেতিয়া মানে টিভি অ'পেন কৰিব বা মোবাইল চাব, তেতিয়া মানে যিসকল মানে আমাৰ ছাত্ৰ ছাত্ৰী আছে, যিসকল যুৱক যুৱতী আছে তেওঁলোকে দেখিব যে যিসকল আমাৰ ধৰ্মগুৰু তেওঁলোকে নিজক ধৰ্মগুৰু কৈ আছে, কিন্তু ষ্টুডিঅ'ত গৈ পিনে তেওঁলোকে এনেকুৱা লাগি আছে তেওঁলোকে যেন যুদ্ধ কৰিব। তেতিয়াহ'লে আমাৰ সমাজৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কোন দিশত গতি কৰিব, তেওঁলোকৰ ভৱিষ্যত কি হ'ব, তেওঁলোকে কি শিকি আছে। গতিকে এইসকল ধৰ্মগুৰুক আমি সকলোৱে মানে বহিষ্কাৰ কৰিব লাগে। জয় অসম।